হেল্ল' এভৰিৱান, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালেই আছে, কুশলে আছে। ময়ো ভালেই আছোঁ। আজি আচলতে এফালে যাব ওলাইছোঁ, ভাবিলোঁ আপোনালোককো দেখাওঁ ক'লৈনো যাব ওলাইছোঁ। আপোনালোকে একেবাৰে বেয়া নাপাব, আচলতে বহুত দিনৰ পৰা মই ভিডিঅ' দিমকৈ দিয়াই হোৱা নাই। ভিডিঅ'খিনি মই ক্লিক কৰি ৰাখিছোঁ, কিন্তু এডিট কৰিবলৈ আচলতে সময় হোৱা নাই। গুড মৰ্ণিং এভৰিৱান। আজি ৰাতিপুৱা আহিছোঁ মিঠাই কিনিবলৈ। যিহেতু আপোনালোকক মই কৈছোঁৱে যে আমি এফালে যাম। ক'লৈনো যাম, কি কথা আপোনালোকে ভিডিঅ'টো শেষলৈ চাই থাকিলে গম পাব আচলতে আমি ক'লৈনো গৈ আছোঁ। আৰু এজ এ হিউমেন বিং আমি আচলতে মানুহৰ ঘৰলৈ সোধাহাতে যাবলৈ অলপ বেয়া পাওঁ। আচলতে চবৰে হয় সেইটো। সেইখিনি আচলতে এনেই মৰম এটা আৰু মানুহৰ ইজনে আনজনৰ প্ৰতি থকা। এয়া মোৰ মিঠাই লোৱা হ'ল। এতিয়া ঘৰলৈ যাওঁ, ফ্ৰেছ হওঁগৈ, ফ্ৰেছ হৈ আকৌ ওলাওঁগৈ। আজি আচলতে বেকাৰী ল'ৰাজনেও সুধিছে, বাইদেউ আপুনি ৰাতিপুৱাই আহিলে যে ক'ৰবালৈ যাব নেকি? বেকাৰীখন আচলতে আমাৰ একেবাৰে ঘৰৰ ওচৰতে, আৰু আমি ক'ৰবালৈ গ'লে এইখনৰ পৰাই কিবা লৈ যাওঁ। আচলতে ইয়াত বহুত ধুনীয়া মিঠাই, কেক এইখিনি পায়। আপোনালোকে যদি কেতিয়াবা যোৰহাটলৈ আহে নিশ্চয় সোমাব। এভাৰ ডে বুলি আছে। আশা কৰোঁ আপোনালোকে ভাল পাব খাই। এয়া আমি ঘৰৰ পৰা ওলাব লৈছোঁ। এয়া যে দেখিলে নহয়, এয়া আচলতে পাপাই মোক ভিডিঅ' কৰি আছে। মোৰ যিহেতু কেমেৰা ধৰা মানুহ কোনো নাই, পাপাই কৰি আছে। তেওঁ নাজানে ভালকৈ, তেওঁক মই ডাইৰেকশ্যন দি আছোঁ। আৰু আপোনালোকে জানেই নহয়, ডাঙৰ মানুহে ভিডিঅ' কৰিলে কি অৱস্থা হয়। ইফালে আকৌ পিছফালৰ পৰা মায়ে পাপাক কৈ আছে, তুমি তাই যেনেকৈ গৈছে তেনেকৈ ভিডিঅ'টো কৰা আকৌ, তাই যে গৈ আছে তাই পিছে পিছে যোৱা। এয়াই আচলতে মাক দেউতাকৰ মৰম। নিজে কিবা এটা নাজানিলেও ল'ৰা ছোৱালীৰ কাৰণে কৰিব বিচাৰে। আৰু এনেকৈ আহি আমি ষ্টেচন পালোঁহি। মই যেতিয়া অকলে যাওঁ প্ৰায় মই বাছতে যাওঁ, কাৰণ মই বাছত গৈ বেছি কমফৰ্টেবল পাওঁ। কিন্তু মোৰ লগত এতিয়া যিহেতু পাপা মা আহিছে, পাপা মায়ে আচলতে কি হয়, বাছত আমি একে জেগাতে বহি থাকিব লাগে, অকণমান অসুবিধা হয় ডাঙৰ মানুহ গ'লে। সেইটো কাৰণে পাপা মা যোৱাৰ কাৰণে আচলতে ট্ৰেইনত আহিব লগা হৈছে। আপোনালোকে বাৰু ট্ৰেইনত আহিলে কেতিয়াবা চাপৰ মুখৰ চিঙৰা খাই পাইছেনে নাই বাৰু? মই সেই চিঙৰাকেইটাৰ কাৰণে ৰৈ থাকোঁ। বহুতে আচলতে বেয়াও পায় ট্ৰেইনত খাবৰ কাৰণে। মই আকৌ ট্ৰেইনত অহাতকৈ বেছি এক্সাইটমেণ্ট, ট্ৰেইনত যে কিবা কিবি আহে খাবলৈ, মই সেইটোতহে বেছি এক্সাইটমেণ্ট হৈ থাকোঁ। আজি কি পাম খাবলৈ। You know just what you do to me. Play my emotions like a এনেকৈ মই বাহিৰখন চাই আহি নিজৰে কল্পনা দুনীয়াখনত হেৰাই আহি ষ্টেচন পালোহি। আজি দেখিছেনে ইমানেই ভিৰ হৈছে, সদায় হৈ চাগে, মই তেনেকৈ নাহোঁ কাৰণে গম পোৱা নাই। ইমান ভিৰ, মানে
মানে ট্ৰলিটো লৈ আহিবৰ কাৰণে বিৰাটেই দিগদাৰ হৈছে আৰু মই পিছলৈ বাৰে বাৰে ঘূৰি ঘূৰি চাওঁ মাহঁত কেনেবাকৈ থাকি আহিলে নেকি বিৰাটেই ভিৰ হৈছে দেই আজি I wouldn't do that to you. You know I wouldn't treat you that way. আপোনালোকক বস্তু এটা দেখাওঁ ৰ'ব এইখন চাওক হেলিকপ্টাৰ ফেন মই এখন বিৰাটেই ভাল পাওঁ চাই মই ষ্টেচন আহিলে এখন এবাৰ চায়ে যাওঁ বিৰাটেই ভাল লাগে সেয়া চাওক চাৰিওফালে মানুহ কেতিয়াবা ভাবিলে আচৰিতো লাগে ন প্ৰত্যেক মানুহৰে ডেষ্টিনেশ্যন বেলেগ প্ৰত্যেক মানুহৰে লক্ষ্য বেলেগ কথা এষাৰ আছে নহয় এভৰি পাৰ্চন হেজ এ ডিফাৰেণ্ট ষ্টৰি সেই আৰু জীৱন তেনেকুৱাই আৰু ইতিমধ্যে আপোনালোকে গম পালেই নহয় আমি ক'লৈনো আহিছোঁ হয় আমি গুৱাহাটী আহিছোঁ আচলতে মোৰ ভণ্টি ফেমিলি গুৱাহাটীত থাকে আৰু সেইটো কাৰণে আমি ইয়ালৈ আহিছোঁ ফুৰিবলৈ আৰু বিশেষ কাৰণ কেইটামানো আছে সেইটো ছাৰপ্ৰাইজ আপোনালোকৰ কাৰণে আপোনালোকে ভিডিঅ'কেইটা চাই থাকিব মই পিছত ভিডিঅ' দিম চাই থাকিব আমিনো কি কাৰণেনো আহিছোঁ আৰু ছাৰপ্ৰাইজ আছে আমিনো ক'লৈনো যাম কি কথা সকলোবোৰ চাই থাকিব দেই নেক্সট ভিডিঅ'ত আৰু এনেকৈ আমি ঘৰ পাবহি হৈছে আৰু সেয়া দেখিছেনে সি এটা ষ্ট্ৰীট ডগ হয় কিন্তু ভণ্টিহঁত যেতিয়াও ক'ৰবাৰ পৰা আহে সি সদায় আদৰিবৰ কাৰণে ৰৈ থাকে ষ্ট্ৰীট ডগ হ'লেও সি একদম ঘৰুৱা নিচিনা হৈ গ'ল একদম যেন ঘৰৰ পোহনীয়া জন্তু এটাহে ঘৰৰ ফেমিলি মেম্বাৰৰ নিচিনা সদায় আহে সিহঁতি খাবলৈও দিয়ে কিবা কিবি একদম ঘৰৰ নিচিনা এয়া মোৰ ভণ্টিহঁত অথনি ল'ৰালৰি ক'ৰবাত মোৰ ভিডিঅ' ভালকৈ লোৱাই নহ'ল মই পিছত ভালকৈ দেখুৱাম বাৰু তথাপিতো অকণমান দেখুৱাই দিলোঁ আৰু এয়া আমি আহি লাহেকৈ ঘৰ সোমালোঁ আৰু বিৰাটেই ভাগৰ লাগিছে যেতিয়ালৈ ফ্ৰেছ নহওঁ তেতিয়ালৈকে বিৰাটেই বেয়া লাগি থাকিব অলপ ফ্ৰেছ হৈ পিছত আপোনালোকক লগ পাই আছোঁ সেয়া আমি ফ্ৰেছ হৈ গোটেইকেইজনে চাহ খোৱাত বহিছোঁ আৰু আমাৰ ঘৰত এটা মেনিয়া আছে কি জানেনে আমি যিমানেই বাহিৰত যিও খাই নাহোঁ আমি ঘৰত আহি চাহ একাপ নাখোৱালৈকে আমাৰ শান্তি নালাগে লাগিলে আমাৰ যদি ৰাতি 12টাও বাজে তেতিয়াও চাহ একাপ আমাক প্ৰয়োজন হয়েই চবকে তাইনো কিনো বনাইছে দেখা ৰ'ব এয়া মাছৰ মূৰ বেঙেনা সৈতে এয়া মাছৰ টেঙা জোল এয়া পনীৰৰ গ্ৰেভি এয়া চিকেনৰ গ্ৰেভি এয়া বেঙেনা ফ্ৰাই আৰু লগতে নেমু জলকীয়া অপশ্যনেল এতিয়া আমি খাওঁ আৰু দেই এতিয়া আমি খাওঁ যিহেতু বহুত ভাগৰ লাগিছে এতিয়া আৰু ভিডিঅ' নবনাওঁ আৰু একেবাৰে আপোনালোকক কাইলৈ লগ পাই আছোঁ বাই বাই গুড নাইট হেল্ল' এভৰিৱান আজি নেক্সট ডে মৰ্ণিং হয় আৰু আপোনালোক কৈছোঁ নহয় ছাৰপ্ৰাইজ এটা আছে আমি তাকে আনিবলৈ গোটেইকেইজন গৈ আছোঁ কিনো ছাৰপ্ৰাইজ আছে আপোনালোকে ভিডিঅ'টো লাষ্টত গম পাব আৰু এনেকৈ আমি আমাৰ ফেমিলি মেম্বাৰ এজনক আনিবলৈ গৈ আছোঁ আপোনালোকে চাব মই ভিডিঅ'টো লাষ্টত এটেচ কৰি দিম আৰু ইয়াতে মই মোৰ আজিৰ ব্লগটো সামৰণি মাৰিছোঁ আপোনালোকে আশা কৰোঁ আপোনালোকে ভাল পাব আৰু ভাল পালে নিশ্চয় কমেণ্ট কৰিব আৰু যদি কিবা ভুল হৈছে মোক দেখুৱাই দিব থেংক ইউ ফৰ ৱাচিং